পপি কি কৰিছ ন এফালে আছোন কি হল ক ফুলত পানী দি আছিলো শুনচোন কালিলৈ হ'বলা মাহীয়ে আঠমঙলা আহিব তুন আৰে এইজনী আঠমঙলাও ইয়ালৈ আহিলে হয়নে তই পাগল হৈছ নেকি কলে যাব বাৰু মাহী এইখন ঘৰৰ পৰা বিয়া দিছো এইখন ঘৰলৈ এতিয়া আহিব নহয় মাহীৰ ব্যৱহাৰবোৰ কেনেকুৱা মোৰ অকণো ভাল নালাগে বিয়া দিনা মোক কেনেকৈ কৈছে সেইবাবে কৈছো শুন না নিজৰ ভায়েক আছে নহয় নিজৰ জন্ম হোৱা ঘৰখন আছে নহয় তালৈ কিয় নাযায় মাহী ভাল নাপায় হ'বলা ভায়েক আৰু ভাই ভয়েকক বিয়াটো দেখিলে নাই নাহিলে নহয় বয়েক ভায়েক আহিছে নিজে যে তেনেকুৱা সেইকাৰণে মিলিব নোৱাৰে কাৰো লগত এটা কথা মাতিবলৈ নগ'লে নহয় ভাই ভয়েকক সেই এইবোৰ বাদে শুন কালিলৈ বাবে বহুত যোগাৰ কৰিব আছে জাননে তই কি বনাবি কচোন মাহীয়ে ফোন কৰি কৈছে পাহি পপিয়ে বনাব লাগিব খানা বোলে বেলেগে বনালে নাখায় বোলে কিয় বাৰু তেনেকৈ কৈছে কৈছিল মোক মায়ে কৈছে তোমালোক দুজনীয়ে বনালেহে মাহীয়ে খানা খাব আৰু মাহী কালিলৈ আঠমঙলা কিয় কৈছে সুধিলত কৈছে তোমালোকৰ হাতে মাহীয়ে খাই বৰ ভাল পায় ইমানখিনি মানুহৰ বাবে আমি কেনেকৈ বনাম বাৰু তই মই মানুহ বেছি নামাতে ইয়াতেহে নামাতে মাহী মুহাৰ লগততো আহিব মাহী মুহাৰ লগত কোনো নাহে মাহী আৰু মুহা অকলে আহিব কি মাহী বোলে বেলেগ কাকো নানে সৰু সৰু ল'ৰা ছোৱালী আছে আনিব কৈছিলে মাহীয়ে ক'লে নালাগে এইবোৰ জঞ্জাল বোলে সেইদে কৈছে অকল মাহী আৰু মুহা আহিব মায়ে কৈছে ইয়াতো বেছি মানুহ নামাতো ইয়াত আমাৰ পাপাটো আছে আৰু এই কাষৰ মানুহ দুঘৰ মাতিব সেয়াই আৰু ঠিক আছে তেতিয়া মাহীহঁতৰ ঘৰত বিয়া পাৰ্টি এতিয়া আঠমঙলাৰ পিছতহে দিব নেকি পাই কি যে মানুহ সিহঁত এতিয়া বিয়াৰ 3 দিন পিছতে এইটো পাৰ্টি গোটাব লাগে ন বা কইনাজনী নিয়া দিনা এইটো পাৰ্টি গোটাব লাগে সিহঁতৰ আকৌ আঠমঙলা খাইহে পাৰ্টি গোটাই কি মানুহ নাজানো আৰু দেই কিবা অসুবিধা থাকিব পাৰে আমি আমি যাম দেই পাৰ্টিত কিয় নাযাম হে মাহী বিয়া পাৰ্টি হাজবেণ্ডৰ ঘৰত আৰু আমি দুজনী নগ'লে হ'বনে মইতো মাহীৰ আলেখ লেখ চাব লাগিব এটা কথা মাহীয়েতো তোকে মোকে ইনভাইট কৰিবই কাৰণ মাহীক কোনে সজাব ধুনীয়া ধুনীয়াকৈ ষ্টাইলিছটো মাহী মাথা আৰু গৰম হ'ব আৰু দুইজনী মই এবাৰ মাহীৰ লগত লাগি থাকিবলৈ নাই বেয়াকৈ ক'ব গুচি আহিম মই ঘপককৈ ঘৰলৈ মই অকল গৌতমৰ লগত থাকিম ষ্টাইল কৰিম গৌতমৰ হাতত হাত ধৰি এনজয় কৰিম ইয়াতে যে বিয়াত অকণো এনজয় কৰিব নাপালোঁ গৌতম ক'ৰবাত থাকে মই ক'ৰবাত থাকোঁ অকণো ভাল নালাগিল দুয়োটাই কাজিয়াও লাগি আছিলি নহয় মাহীৰ কথাত হ'ব দে বৈ এতিয়া আমি কামত লাগো বৈ পাহি আৰু পপিয়ে গোটেইখন আয়োজন কৰিছে পাই ইমান ধুনীয়া ধুনীয়াকৈ সিহঁতে সকলোখিনি দায়িত্ব পালন কৰিব পাৰে সঁচাকৈ দেই এই দুইজনী মোৰ লখিমী বোৱাৰী আহিলে ঘৰখনলৈ সিহঁতৰ নিজৰ ইচ্ছা অনুযায়ী থাকিবলৈ দিব লাগিব সিহঁতে যেতিয়া এই ঘৰখনৰ বাবে ইমানখিনি কৰিব পাৰিছে মাহীয়েকৰ বিয়া বুলি মাহীয়েকৰ আঠমঙলা বুলি ইমানখিনি কৰিব পাৰিছে যেতিয়া সিহঁতৰ বাবে ময়ো কিবা এটা কৰিব লাগিব আৰে মাহীয়েকে সিহঁতৰ হাতৰ খানা খাই ভাল পায় সিহঁতৰ হাতে বনাবলৈ কৈছে বুলি ক'লে দুইজনী লাগি গৈছে ৰাতিপুৱাৰ পৰা পাই আজি সোনকালে উঠিছে আনদিনা 8টা বজা 7:30টাত উঠা ছোৱালী দুজনী আজি 4টা বজাতে উঠিছে পপি পপি মা মাতিছিলে পপি মাজনী মাতিছিলো পপি মাজনী তোমাক আজি ধুনীয়া লাগিছে শাড়ীখনে খুৰাইছে মা এইখন শাড়ী আপুনি দিয়া মনত আছেনে আমাৰ বিয়াৰ কেইদিনমানৰ পিছতে দিছিল মোক দিয়াখনত এয়া মানে এনেকুৱা আৰু পাহিৰখনৰ কালাৰটো অলপ চেঞ্জ কিন্তু ডিজাইনটো একেই হয় মনত আছে বাৰু ধুনীয়া লাগিছে দিয়া তোমাক পাহিক বাৰু দেখাই নাই এতিয়া কাপোৰ সলোৱাৰ পিছৰ পৰা বাকী যোজাবোৰ হৈছে আৰু ন ইহঁতকো লগাই দিবা অকল তোমালোক দুজনী ইমান কষ্ট নকৰিবা মা একো নাই তেওঁলোকে পাচলি কাটি দিছে এনেকৈ যোগাৰ কৰি দিছে আমি বনাইছোঁহে কেৱল মা ক'ত আছে জানেনে মাক দেখাই নাই অলপ সময় হ'ল তোমাৰ মা মোৰ লগতে আছিলে কথা পাতি এতিয়া অলপ বাহিৰলৈ যাওঁ বুলি কৈছিল ক'তবা গ'ল পাহিৰ ওচৰতো থাকিব পাৰে মা কোৱা মাজনী কিয় মাতিছিলে নক'লে পাহৰিছিলে মাহীৰ লগত যিহেতু আন কোনো নাহে সেইবাবে মই ভাবিছোঁ মাহীৰ মানে শহু আৰু শাহুৰ বাবে কিবা অলপ দি পঠিওৱা হওক নেকি মানে মিঠাইকে দি পঠিয়াম নেকি বাৰু তুমি আৰু পাহিয়ে যে কালি বনাই থৈছা সেয়া মিঠাইও দিম আৰু অলপ কিনি আনিব লাগিব মা সেইটো কথা আপুনি চিন্তাই নকৰিব পাহিয়ে ইতিমধ্যে সেইবোৰ পেকিং কৰি থৈছে আজি লৰালৰি হ'ব বুলি কালি পাহি মই কথাটো আলোচনা কৰিলোঁ আৰু পাহিয়ে পেকিংখিনি কৰিলে হয় নেকি মই নোকোৱাকৈ যে তোমালোকে বুজি পাইছা ইমান সৰু সৰু ছোৱালী হ'ল যে এইবোৰ বুজি পাইছা সঁচা দেই তোমালোক বহুত ভাল দেই দুইজনী লখিমী বোৱাৰী মই পালোঁ মা সঁচা কথা কওঁ কোৱা আমি এইবোৰ নাজানো নহয় মায়েহে ক'লে মাহীৰ শহু শাহুৰ আৰু ঘৰখনৰ বাবে অলপ মিঠাই মানে দিব লাগিব সেইবাবে আমি অলপ সৰহকৈয়ে মিঠাই বনালোঁ আৰু সেইখিনি ধুনীয়াকৈ পেকিং কৰি ফ্ৰিজত থৈ দিছোঁ আজি অলপ অভিয়ে আনি দিব হ'ব দিয়া
মা দালি কবি চব্জি আৰু এইটো কি কয় মানে পনীৰ চব্জি বনালোঁ এতিয়া আৰু মাংসৰ গ্ৰেভি আৰু মাছৰ তৰকাৰীখন বনালেই হ'ব আৰু অলপ চব্জি বনাব লাগিব বাৰু এনেও 8 বিধ খুৱাব লাগিব নহয় আজিনো মিঠাই সৈতে 8 বিধ হৈ যাব দিয়া মিঠাই আৰু ক্ষীৰ দিবা নহয় নহয় মা মিঠাই ক্ষীৰ সেইখিনি বাদ দি ভাততে 8 বিধ কৰিব লাগিব মাহী নহ'লে কিবা এটা ক'বও পাৰে নহয় পাৰাচতি গোটাব বাৰু বাকী পনীৰ কি চব্জি কৰিছা নেকি সৰু আলুগুটি পনীৰ বাদাম আৰু পাপৰ দি সেইটোও বনাইছা নেকি সেইখন চব্জি খাই আমাৰ মাহীয়ে বহুত ভাল পায় তোমালোকেও ভাল পোৱা নহয় হয় মা পাহী যে মানে পাহীয়ে বহুত ভাল পায় ময়ো ভাল পাওঁ বাৰু আৰু মাহীয়ে ভাল পায় বুলি গম পালোঁ যে সেইবাবে সেইটোও বনাইছোঁ ঠিক আছে হ'ব মা মই এতিয়া কামত লাগোগৈ যাওঁ যোৱা আজি মাক বহুত ধুনীয়া লাগিছে দেই একেবাৰে বৰ ফিটিঙত আছে মই ফিটিঙত থাকিলে বেয়া পাইছা নি তুমি নহয় মোৰ মা এনেও ধুনীয়া তাতে আজি বেছি ভাল লাগিছে হ'ব তোমালোকৰ বাৰু যা যোগাৰ কিমান আগবাঢ়িছে আৰু ৰ'বা তৰকাৰী দুখনমান বনাব আছে পপি চাগে বনোৱাতে লাগি আছে ন মই ৰুমলৈ আহিলে তুমি বেয়া পাইছা মানে পপিয়েহে কষ্ট কৰি বনাই আছে মই নাই বনোৱা সেইটোকে ক'ব বিচাৰিছা পাহি নাই এনেই কৈছে ধেমালি কৰিছে জোকাইছোঁ আগতেও যে তেনেকুৱা ধেমালি কৰোঁ তোমাৰ লগত আমি কালিলৈ যাবগৈ লাগিব বহুত দিন থাকিলোঁ পাপাৰ অফিচৰো সেয়াহে যাব লাগিব দেই মা দুদিনমান থাকাচোন আৰু নোৱাৰো মাজনী বহুত দিন থাকিলোঁ নহয় ইমান দিন থাকিলে পাপাৰ অফিচ কি হ'ব বাৰু ছুটী লৈ আহিছে বাবেহে 15 দিনৰ ছুটী আছিল নহয় থাকিব পাৰিবা দিয়া আৰু কেইদিনমান আজিচোন 10 দিন হ'লে আমি বিয়াৰ আগতে আহিছিলোঁ নহয় হয় বাৰু আকৌ আহিম নহয় মা মই যাম নে এইবাৰ তোমাৰ লগত দুদিনমান থাকি আহিমগৈ ঘৰত তুমি অকলে যাবা আকৌ পপি তাইতো কলেজ যাব লাগিব মই গৈ কেইদিনমান তোমাৰ লগত থাকি আহিমগৈ নে ঘৰত ৰ'বা পাতিব লাগিব পাপাৰ লগত কথাষাৰ পাতিব লাগিব যোৱা এতিয়া তুমি যোৱাচোন মানে তোমাৰ আঠমঙলা আয়োজনলৈ যোৱা এইবোৰ যা যোগাৰ কৰাংগৈ আৰু বেছি বনাই মাহীহঁত পাবহি নহয় হয়নে মই অকলে কাম কৰি আছোঁ তই আহি মাৰ মৰম লৈ আছাহি ভিতৰত সোমাই ময়ো কাম কৰিহে আহিছোঁ দেই মাৰ খবৰ এটা লৈছাহি নে তই মইহে আহিছোঁ মাৰ ওচৰলৈ এনে মাৰ খবৰ ৰখাজনী ওলাইছে কোনোবা সময়ত সুধিবলৈকে পাহৰ মায়ে কিবা খালে নে নাই হ'ব অকল তোৰে মালৈ মৰম নাই মোৰো আছে তই কি কাম কৰিলিনো দুইজনেহে সমানে কৰিছোঁ ময়ো কাম কৰিহে আহিছোঁ কিবা অকণমান মাৰ ওচৰলৈ হ'ব ৰ'বাচোন পপি মাজনী কিমান আগবাঢ়িছে খানা পাহীক সোধা পাহীয়ে বনাই থৈ আহিছে নহয় বহুখিনি আৰু কিমানখিনি বস্তু বনাব আছে তাই সেই ৰুমত সোমাই আছে দেখিছেনে মা সিহঁতে কামখিনি যোগাৰ দিছে আমি বনাবহে লাগে তাই নবনালেও মোৰ ওচৰতে থাকিলে ভাল লাগে মই পাকঘৰত মানে অকলে ভাল নাপাওঁ তাইও লগত থাকিলে ভাল লাগে আৰু দিয়াচোন তাই একো কৰিব নালাগে মোৰ ওচৰতে ৰৈ চাই থাকিলেই হ'ল এনেই আহিছিলে এবাৰ ৰুমলৈ যোৱা পাহি পপি আৰু তুমি মিলি বনোৱা গৈছা বল মই মাংসৰ গ্ৰেভি বনাম তই মাছৰ তৰকাৰী বনাবি বল তই জানিবও লাগিব নহয় আকৌ মাছৰ তৰকাৰী বনাব হ'ব তই আকৌ মোৰ নিচিনাকৈ মাংস বনাব নাজানা নহয় কি ধুনীয়া বনাওঁ মই নমা হ'লেও তোতকৈ মোৰ অলপ বেছি ভাল হয় তই যে আকৌ মাছৰ তৰকাৰী একেবাৰে বনাব নাজানো মই যে মাছ খাই বেয়া পাওঁ সেইবাবে হ'ব ব'ল তই চুপতি মাৰি থাকিব নালাগে বনাওঁগৈ মাহী আহি খাবলৈ নাপালে দিব ঠিকছে আমাক যোৱা তোমালোকে বনোৱাগৈ যোৱা পাহি